दिनैनि श्री श्री कृष्ण जन्माष्टमी सानजों लोब्बा लाखिनानै दुमनियाव कृष्ण जोनोम सान फालिनाय जादों। श्री कृष्ण जोनोम सानजों लोब्बा लाखिनानै हादोरनाङैनो हिन्दु धोरोमनि सुबुंफोरा दाब दाब जायगायाव श्री कृष्ण जोनोम सानखौ फालिनाय नुनो मोननाय जादों। बेबायदिनो बाक्सा जिल्लानि दुमनियाव थानाय श्री श्री राधा गोविंद मन्दिराव कृष्ण जोनोम सानखौ सानथामनि मेहेरगोनां हाबाफारि लानानै खुंफुंनो थाखाय थियारि खालामदों। फुंबिलि समनिफ्राय फिरफिला बिरहोनाय बिफां फुलि गायनायनिफ्राय जागायनानै फरायसाफोरनि गेजेराव सावगारि आखिनाय आरो बायदि बायदि बादायलायनाय हाबाफारि लानाय जायो। लोगोसे अखानायै फुंबिलिनि समाव धोरोमारि हानजा सुरनाय हाबाफारिबो लानाय जागोन होननानै फोरमायो आरो बे हाबाफारिखौ आसाम बिजेपिनि आफादगिरि भबेश कलिताया बेखेवनानै होगोनखौ मिथिना मोननाय जादों। थामथि सान एबा जोबथा सानखालि धोरोमारि सावराय जथुम लानाय जादों आरो बे सावराय जथुमावनो गाहाय आलासि महरै बाहागो लागोन आसामनि केबिनेट मन्त्रि इउजि ब्रह्म, बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' आरो मावफुं सोद्रोमा राकेश ब्रह्म, मावफुं सोद्रोमा खनजित दान्तियाबो बाहागो लागोनखौ मिथिहोनाय जादों। পোনপ্ৰথমে আমাৰ দুমনি চাহ বাগিচাত 2022 বৰ্ষত অনুষ্ঠিত হোৱা আমাৰ শ্ৰী শ্ৰী ৰাধা গোবিন্দ মন্দিৰ প্ৰাংগণত উপস্থিত হোৱা এই শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী মহোৎসৱ 2022 বৰ্ষৰ তৰফৰ পৰা আমি সকলো ৰাইজবৃন্দকে সকলোকে আমি আমাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ তথা আজিৰ এই অনুষ্ঠানটোৰ এই মহান পবিত্ৰ অনুষ্ঠানটোৰ ফালৰ পৰা আমি সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ এই দুমনি চাহ বাগিচাত 1 নং লাইনস্থিত শ্ৰী শ্ৰী ৰাধা গোবিন্দ মন্দিৰত যোৱা 16 বছৰৰ পৰা আমি ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰি আহিছোঁ। এয়া আমাৰ 2022 বৰ্ষত 17তম শ্ৰী শ্ৰীকৃষ্ণ জন্মাষ্টমী উৎসৱ পালন কৰি আছোঁ আৰু এই উৎসৱটিৰ আজি প্ৰথম দিৱস আৰু প্ৰথম দিৱসৰ আমি প্ৰথম কাৰ্যসূচী হিচাপে আজি পতাকা উত্তোলন হৈ গ'ল। আমাৰ যিটো ধৰ্মীয় পতাকা থাকে আৰু পতাকা উত্তোলনৰ পিছত আমি বৃক্ষৰোপণ কাৰ্যসূচী ৰাখিছিলোঁ, সেয়াও আমাৰ সম্পন্ন হ'ল। এতিয়া আমাৰ শৈক্ষিক কাৰ্যসূচীৰ ভিতৰত এতিয়া আমাৰ দ্বিতীয়ৰ পৰা চতুৰ্থলৈকে চিত্ৰাংকন প্ৰতিযোগিতা হ'ব, তাৰ পিছতে আমাৰ ধৰ্মীয় বক্তৃতা প্ৰতিযোগিতা হ'ব আৰু আজিৰ অনুষ্ঠানটো এনেকৈ আগবাঢ়ি গৈ আজি সন্ধিয়া আজি আৰতি দৰ্শন হ'ব। আমাৰ এই ৰাধা গোবিন্দ মন্দিৰ প্ৰাংগণতে আজি বিগ্ৰহ প্ৰতিষ্ঠা কৰাৰ পিছত আমি সন্ধিয়া আৰতি প্ৰদৰ্শন কৰিম আৰু অহাকালি আমাৰ এই অনুষ্ঠানটোৰ উপলক্ষে আমি বিশাল ধৰ্মীয় শোভাযাত্ৰা আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে আমি ধৰ্মীয় শোভাযাত্ৰাৰ আয়োজন কৰিছোঁ। সেয়া ৰাতিপুৱা আমি আৰম্ভ কৰিম আৰু আমাৰ এই শোভাযাত্ৰাত এই বিশাল অঞ্চলটোৰ সকলো জাতি জনগোষ্ঠীকে আমি একেলগে আঁকোৱালি লৈছোঁ। তেওঁলোকে থাকিব, তেওঁলোকৰ আমি আদৰি আনিছোঁ আৰু এই অনুষ্ঠানটোত আমি তেখেতসকলক যোগদান কৰিবলৈ আমি নিমন্ত্ৰণ কৰিছোঁ। আৰু পৰহিলৈ আমাৰ ধৰ্মীয় মুকলি সভা হ'ব আৰু ধৰ্মীয় মুকলি সভাত আমাৰ এই 63 নং চাপাগুৰি সমষ্টিৰ পৰা উত্তীৰ্ণ হৈ যোৱা আমাৰ ইলেকশ্যনত MLA হিচাপে উত্তীৰ্ণ হৈ যোৱা তেখেত বৰ্তমান আমাৰ মন্ত্ৰী মাননীয় মন্ত্ৰী ডাঙৰীয়াক আমি মুখ্য অতিথি হিচাপে আমাৰ মুকলি সভাত নিমন্ত্ৰণ কৰিছোঁ। তেখেত হ'ল মাননীয় শ্ৰীযুত উৰ্খাও গৌৰৱ ব্ৰহ্ম ডাঙৰীয়া। তাৰ লগতে আমাৰ এই অঞ্চলটোৰ EM আমাৰ ঘনশ্যাম দাস ছাৰ থাকিব, লগতে আমাৰ ৰাকেশ ব্ৰহ্ম ছাৰ থাকিব, আমাৰ নুনাই চেৰফাং সমষ্টিৰ পৰা আমাৰ সঞ্জিত তাঁতী EM ছাৰ থাকিব আৰু লগতে এই সমগ্ৰ অঞ্চলৰ ধৰ্মীয় প্ৰাণ ৰাইজৰ লগতে আমাৰ প্ৰাক্তন শিক্ষকসকলেও থাকিব। তেখেতসকলক আমি নিমন্ত্ৰণ কৰিছোঁ আৰু এই অনুষ্ঠানটোত আমি সুচাৰুৰূপে পৰিচালিত কৰাৰ বাবে যিমানবিলাক আমি সদস্য ইয়াত ৰাখিছোঁ তেখেতসকলক আমি আদৰি আনি এই অনুষ্ঠানটোৰ জৰিয়তে এটা ভাল মেছেজ ভগৱান শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ লগতে সামাজিক সজাগতা যি আহিব লাগে, সকলোৱে যে এটা ধৰ্মীয় লাইনত আহিব লাগে, ধৰ্মীয় লাইনত থাকি এটা সৎ পথত পৰিচালিত হওক, নৱপ্ৰজন্মৰ উজ্জ্বল ভৱিষ্যত যাতে হয়, এই অনুষ্ঠানটোৰ পৰা আমি তেখেতসকলক মেছেজ দিব বিচাৰি আছোঁ। নমস্কাৰ। আমাৰ ৰাধা গোবিন্দ মন্দিৰৰ আয়োজক প্ৰযোক্তাসকলে এই শ্ৰীকৃষ্ণ জন্মাষ্টমী উৎসৱটো খুব এইবাৰ বিশাল ভিত্তিত উদযাপন কৰিবলৈ লৈছে। তাৰ কাৰণে আমি এই অঞ্চলবাসী ৰাইজ যথেষ্ট আনন্দিত হৈছোঁ আৰু স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তেওঁলোকক কিছু প্ৰতিযোগিতা ৰাখিছে। ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীক উৎসাহিত হোৱাৰ লগতে আমাৰ ভাৰতীয় সংস্কৃতিৰ যিবিলাক মূল বস্তু তেওঁলোকে ইয়াৰ দ্বাৰা বুজি পাব আৰু সেয়েহে মই এই আয়োজক সমিতিক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলো ৰাইজকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। সকলো ভক্তপ্ৰাণ ৰাইজলৈ মোৰ নমস্কাৰ। আমি ইয়াত 2খন কমিটিয়ে লগ লাগিছোঁ। এটা হ'ল আপোনাৰ দিহিৰা প্ৰখণ্ড বিশ্ব হিন্দু পৰিষদ আৰু ডুমনি বাগানৰ শ্ৰী শ্ৰী ৰাধা গোবিন্দ মন্দিৰৰ পৰিচালনা সমিতিৰ দুইটা লগ লাগি আমি আমাৰ হ'ল কি আমাৰ এইটো খালি মাত্ৰ কৃষ্ণ জন্মাষ্টমী আমাৰ উদ্দেশ্য নহয়। আমাৰ উদ্দেশ্য হ'ল কি আমাৰ হিন্দু ধৰ্মীয় মানে সনাতন ধৰ্ম বহুত ছিন্ন ভিন্ন হৈ যাই আছে, মানে বহুত বেয়া হৈ যাই আছে। এইটো একত্ৰিত কৰাৰ কাৰণে আৰু আমাৰ যে পৰিচয়
আমি কি এইটো আমাৰ হিন্দুত্ব পৰিচয় দিয়াৰ কাৰণে আমি এই অনুষ্ঠানটো আগবাঢ়ি লৈ আছোঁ। ইয়াৰ লগতে আমাৰ বিশ্ব হিন্দী পৰিষদ দেহেৰা প্ৰখণ্ড জড়িত আছে। बाइक अनसायगिरिफोरनि थाखाय मोनसे मोजां खौरां। क'क्राझार जिडी र'ड एक्सिस बेंक साखाथियाव थानाय दावहारु अट' एजेन्सिया नोंथांमोननि थाखाय लाबोदों दामाका स्पेशल अफार। खम बेसेनावनो नोंथांमोना बाजाजनि गुबुन गुबुन मडेलनि बाइक फाइनान्स खालामना नोंथांनि सिमांखौ जाफुंहोनो हागोन। 13,800 रांनिफ्राय जागायना 19,500 रांजों नोंथाङा बाजाजनि गुबुन गुबुन मडेलनि बाइक जेरै प्लाटिना, पालसार बायदि गुबुन गुबुन मडेलनि बाइक लानो हागोन। बाइकजों लोगोसे बेसेन होनाङालासे मोनफागोन गंसे हेलमेट। बाइगिरि बिथांमोना गोरलै राहाजों बाजाजनि फाइनान्स लिमिटेड नङाबा एक्सिस बेंक लिमिटेडआव फाइनान्स खालामनो हागोन। गोबांथार फोरमानलाइफोर गथायनो गोनांथि गैया। खालि फट' गांसे, पेन कार्ड, आधार कार्ड, भटार आइडि आरो सोलिबाय थानाय मोब्लिबनि बिल होयोब्लानो बे सुबिदाखौ लानो हागोन। गोबां मिथिनो थाखाय 8473883986 03661270550 9957644326 आव फन खालाम।